हेलो एवरीवन आज या भिडिओ एकदम ओलोৱাৰ পৰা स्टार्ट কৰি দিছো নহলে মানে পিছত মোৰ ভিডিও বনোৱা নহয়কে আৰু যিহে উৎপাদ হয় যোৱাৰ টাইমত কৰবাত আজি ভাবিছো যেহেতু সোমবাৰ গতিকে এবাৰ বলো মন্দিৰৰ পৰা গৈ আহো মা দেউতাকে লগত লৈ যেহেতু মানুহজন ঘৰত নাই এফালে ধুনিয়াকে ৰেডি হৈ আছো আৰু সাদৰ মেখেলা জোৰ যে পিন্ধা দেখিছে এজোৰ মায়ে ঘৰতে বোৱা দেই তাঁতশালত এয়া উলাই মেলি হৈ গল আৰু ফাইনালি গৈ আছো আৰু মন্দিৰ ভাগ চাগে সকলোৱে চিনি পাবই আমাৰ ঘৰৰ ওচৰতে আছে বুঢ়াগোসাই থান ইয়াতে আজি যেহেতু সোমবাৰ আছিল সেইবাবে বহুত বেছি ভিৰো আছিল বাৰু ইয়াতে ধুনিয়াকে চাকি ধূপ জ্বলাই পেলাই আমি আকৌ গলো মাৰ যেহেতু ইয়াতে কিবা কাম আছিল পিএইচসিত মাৰ কামৰ কাৰণে ৰৈ আছো আৰু তাতে বহি থাকোতে ঘৰৰ পৰা মাই মোক ফোন কৰিছে কিবা বস্তু অলপ আছে বুলি সয়া বাহিৰে গৈ ঘৰে পালুগে আৰু ঘৰ আহি মোৰ চকু কিহত পৰিছে জানেনে এই ফুলখিনি চাওকচোন ইমান ধুনিয়াকে ফুলি আছে ঘৰতে ধুনিয়াকে চাহ খাই মেলি এয়া হতে মাই ধুনিয়াকে টুপুলা বান্ধি দিলে কিবা কিবি আৰু ময়ো মানি প্লেন্ট দুডালমান লৈ আহিছো মানে দেখিলে ৰৈ থাকিব নোৱাৰো আৰু এয়া ঘৰ আহি পালোহি সোৱাজিলৈ